হাই গাইজ, কি খবৰ আপোনালোক? আশা কৰিছোঁ আপোনালোক নিশ্চয় ভাল। আজি মই আমাৰ পুখুৰীখন শুকাই গৈছে, আজি মটৰৰ লগত পানী দিম। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু এইটোৱে আমাৰ পুখুৰী হয়, এইটো শুকাই গৈছে, মাছ আছে ইয়াত। আজি মাছ মাৰিলোঁ ইয়াতে। পানীখন একেবাৰে গোলা হৈছে, এইকাৰণে অলপমান পানীয়ে দিলোঁ। ইয়াতে পানী দি আছোঁ, এয়া দেখা পাইছে, এয়া পানী আছে এইফালৰ পৰা। এইটো পাইপ লগাইছোঁ, অলপ এই পাইপৰ লগত কম কমকৈ আহি আছে এইফালে। তাতে পাইপ ফাটা আছে, তাতে এয়া দেখুৱাই আছোঁ। এইটো আৰু এইখিনিত মটৰ লগাইছোঁ ইয়াতে, এইটো দেখা পাইছে। আৰু ইফালে কঠীয়া পেলাবৰ কাৰণে ইয়াতে পানী দিছোঁ, এয়া আৰু এইটো ইয়াতে কাটি লৈছোঁ আলিটো। ইয়াতে পানী গৈ আছে, এয়া দেখা পাইছে। ইয়াতে আৰু বেহাৰ খেত হয়, এইটো বেহাৰ পেলাইছোঁ, এয়া পানী ফুল হৈছে, এয়া আৰু পুখুৰীত পানী দিয়া হৈ গ'ল। এতিয়া বন্ধ কৰিব লাগে মটৰ। বন্ধ কৰিলোঁ আৰু এতিয়া পানী দিয়া হৈ গ'ল। এতিয়া পাইপ খুলিব লাগে, মানে এইটো পাইপটো বেলেগৰ হয়, বেলেগলৈ আনি, নহ'লে বেলেগ চুৰ কৰি লৈ যাব। সেইকাৰণে খুলি থওঁ, কোনোবাই যদি লৈ গ'লে জৰিমনা দিব লাগিব। পানী আছে পাইপত, এইটো খুলি লওঁ পানীটো। যাব লাগিব। এই কেমেৰামেনটো অলপ পাগল আছে, নাজানে, খালি একফালেতে থিয় হৈ থাকে। মইতো নতুন নহয়। এই পানী গৈ আছে, মই পাইপ ফটো নাপাই। হয় না, এতিয়া পাইপখন গুচাই আছোঁ, এয়া खत्म ketaw na ketaw ke eta re jongৰা হয় না। আৰু এতিয়া গুচোৱা হৈ গ'ল, এইটো এতিয়া লৈ যাব লাগে ঘৰত, নহ'লে চুৰি কৰিব। এতিয়া মটৰটো খুলি দিম, নহ'লে চুৰি কৰি লৈ যাব। খুলি দিম এতিয়া। ইয়াত তাত নতুনটো বৰিংটো নতুন, খোলাই দেন, খুলিব।
আৰু আজি পুখুৰীত মাছ মাৰিলোঁ এয়া দেখা পাইছে ইমান ডাঙৰ এয়া গোটেই এয়া হয় না বড় বড় মাছ আৰু আজি ভোম খানা হ'ব আজি এয়া কিমান ডাঙৰ মাছ চাওক এয়া আৰু খুচুৰা মাছ আছে অলপমান নাই বেছি নাই ইয়াপা মেলে চ মে অলপ ৰড়া কয় আৰু এতিয়া মাছ চাফা কৰি আছো এয়া এতিয়াতো ফ্ৰাই কৰিম হয় না